ইমানকেইটা এই আধা টকা ৰঙালাও কেইটা নিচিঙিলোঁ আৰু পাই গেলি যাব। অ' মাই গড, ধৰকচোন। আজি কঁঠালৰ ৰেচিপিটো আপোনালোকক কেনেকৈ বনালোঁ দেখাম। এয়া প্ৰথম ছোৱালীয়ে মই বাৰীলৈ আহিছোঁ। ৰঙালাওকেইটা আজি ছিঙি লওঁ, কেইটামান পকি আছে। ছিঙি দেখুৱাম আপোনালোকক। কাটিবও নাজানো নহয়, নোম আছে দেই। যিকেইডাল দাংবাদি মানে সৰু হৈ থাকে, 5 দিনৰ পৰা আকৌ এমুঠি এমুঠি ওলাই থাকে, খুব ভাল লাগে ছিঙি। আৰু এই দাংবাদিটোৰ মানে টেষ্টটো বেছি, অকণমান কঠুৱা, সিটো অকণমান কোমল সেউজীয়াটো, সেইটো কিন্তু টেষ্ট বেছি, ভাল লাগে খাই। জলকীয়াকেইটাও দেখিছেনে বাৰু, প্ৰত্যেক দিনে গৰমটো যে বেছি, ৰ'দটো 4-5টা পকিয়ে থাকে। অলপ অলপকৈ নি আজি ছোৱালীয়ে দুটামান কাটিলে বাৰু, কাটি বটলত ভৰাইছে, এইটো ভিডিঅ' কৰি থৈছে। সেইখিনি দেখা নাই, ইমান ধুনীয়াকৈ ভৰি ভৰি লাগি আছে। ৱাও, ইমান ধুনীয়াকৈ ভৰি ভৰি লাগি আছে অ', কিমান ধুনীয়াকৈ ভৰি ভৰি লাগি আছে। কিমান ধুনীয়া লাগিছে দেখিবলৈ। এজোপাই হয়, এনেকৈ ধুনীয়াকৈ লাগি আছে। চিঙো চিঙো চিঙো, আৰু সেইফালে ভৰি ভৰি লাগি আছে। হা, ফটো মাৰি লওঁ, কেনেকৈ কৈছে। এইফালে নতুনকৈ লগোৱা জলকীয়া, সিফালে পকাকেইটা বেলেগ, এয়া আকৌ নতুনকৈ লগাইছোঁ। এয়া ক'লা ক'লা কৃষ্ণ জলকীয়া বুলি কয়, ধুনীয়াকৈ লাগিছে। এইখিনিও লাগিছে, এয়াও লাগিছে, এয়া লাগিছে বাৰু দেই। গছজোপা ইমান ডাঙৰ নহ'ল, চেহেৰাটো ইমান ধুনীয়া নহয়, কিন্তু লাগিছে যে আকৌ। এইজোপা আকৌ হেৰিয়ে বেয়া কৰি পেলাইছে নেকি, লাগিছে কিন্তু। এই তিতিকলি যে জলকীয়াজোপা, এইজোপা বেয়া হৈ গৈছে, মানে ৰঙালাও আগটোৱে লতা মেৰিয়াই পেলালে, সেইকাৰণে। এইজোপাতো লতা মাৰি আছে, ছিঙি দিওঁ। এইডাল ছিঙোতে ডাঙৰ হ'ব। লগতে ইটি ৰঙালাও কলি এটিও আছে। হা, এই সৰুকেইডাল ছিঙিব নালাগে, কোনেনো খাব ইমানকৈ। একদম মানে বুকুচা কৰি আনিছোঁ, মানে কেলে ছিগি থাকিব যে, বেকা হৈ গৈছে মানুহজনী। এইটি কঁঠাল বনাম এতিয়া, চক ৰেডি, টানটানা। মই ইমান টুকুৰা কাটি ল'লোঁ, আধাটো, তাতে আলু লৈছোঁ এটা, এয়া পিঁয়াজ লৈছোঁ, আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি কিন্তু লোৱা নাই দেই। তেলতে দুটামান 5 ফোৰণ দি দিছোঁ। পিঁয়াজটো দি তাতে অকণমান কাটি ঘিউ দি দিছোঁ। আৰু মই কঁঠালটো বাৰু বইল কৰি ৰাখিছিলোঁ, কাঢ়ি থৈছোঁ এতিয়া। আৰু যিটো মছলা লৈছিলোঁ সেইটো ইয়াতে দি দিছোঁ। কঁঠালখিনি দি নিমখ, হালধি, জলকীয়া দি দিছোঁ। ঢাকি ঢাকি অলপ দেৰি এনেকৈ সিজাই থাকিম, লৰাই থাকিম। তাৰপাছতে পানী দিম। বইল কৰি লৈছোঁ যেতিয়া পানীটো ইমান নিদিওঁ। তাৰপাছতে আকৌ ঢাকি ৰাখিম। আৰু এতিয়া আমখিনি মই মছলা দি ৰাখিছিলোঁ, চব্জিটো সিজে মানে মই আমখিনি এতিয়া বটলত ভৰাই ল'ম। মোৰ কিন্তু চিচাৰৰ বটল বৰ্তমান নাই, আজৰি হৈ, গতিকে মই প্লাষ্টিকৰ বটলটোৱে ধুই শুকুৱাই ৰাখিছোঁ, আৰু ইয়াতেই মই ভৰাম। চাওক, এদিন আমৰ আচাৰ বনোৱা দেখাম, কেনেকৈ বনাওঁ।
2-3টা প্ৰচেছত বনাব পাৰি। এইখিনি মই ডাইৰেক্টলি মছলা আৰু গৰম কেৰাহীত কৰি মই ৰাখিছিলোঁ, মানে মছলাখিনি মিক্স কৰিছিলোঁ গৰম কেৰাহীত ৰাখি। এতিয়া হৈ গ'ল ৰেডি, টানটানা। ছোৱালী আৰু মই এতিয়া খাম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। ছোৱালী মই খাবলৈ একদম ৰেডি হৈছোঁ।